স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি শুকুৰবাৰ আৰু শুকুৰবাৰ মানে সিনেমা আৰু কলা সংস্কৃতিৰ বিষয়ে কিছু কথা। আজি মই আপোনালোকৰ সৈতে আলোচনা কৰিম অসমীয়া ভ্ৰাম্যমান থিয়েটাৰৰ প্ৰণেতা স্বৰ্গীয় ব্ৰজনাথ শৰ্মাৰ বিষয়ে। তেন্তে আহক আজিৰ খণ্ডটি আৰম্ভ কৰো। ব্ৰজনাথ শৰ্মাৰ জন্ম হৈছিল 1894 চনৰ 15 ছেপ্টেম্বৰত অবিভক্ত কামৰূপ জিলাৰ চৰভোগৰ শিলা নামেৰে এখন ভিতৰুৱা গাঁৱত। তেখেতৰ দেউতাকৰ নাম আছিল পদ্মনাথ শৰ্মা আৰু মাক আছিল নৰেশ্বৰী দেৱী। তেওঁ শিক্ষা গ্ৰহণ কৰিছিল গৌৰীপুৰৰ তাৰিণীপ্ৰিয়া বিদ্যালয়ত, কিন্তু শিক্ষা আধাতে সামৰি তেওঁ ব্ৰিটিছ সৈন্যবাহিনীত ভৰ্তি হৈছিল। সেয়া আছিল প্ৰথম বিশ্বযুদ্ধৰ সময়। ডেকা সৈনিক ব্ৰজনাথ শৰ্মাই ইৰাণ, ইৰাক, আফগানিস্তান আদি দেশলৈ যুদ্ধ কৰিবলৈ গৈছিল। এই প্ৰথম বিশ্বযুদ্ধৰ সময়ছোৱাতে তেওঁ লগ পাইছিল জৰ্জ নামেৰে এজন ব্ৰিটিছ সামৰিক বিষয়াক। তেওঁৰ পৰাই অনুপ্ৰাণিত হৈ ব্ৰজনাথ শৰ্মাই অভিনয়ৰ প্ৰতি আকৃষ্ট হৈছিল। সৈন্যবাহিনীত কৰ্মৰত অৱস্থাত তেওঁ পশ্চিম বংগীয় নাট্যদলবোৰৰ বহু বঙালী নাটক কৰিছিল। প্ৰথম বিশ্বযুদ্ধৰ পিছত তেওঁ আকৌ ঘৰলৈ উভতি আহিছিল। ঘৰলৈ উভতি আহি তেওঁ তেওঁৰ ভাতৃ উদয় শৰ্মা আৰু কৃষ্ণকান্ত শৰ্মাৰ সহযোগত শিলা কালিকা অপেৰা পাৰ্টি নামেৰে এটা যাত্ৰা পাৰ্টিৰ জন্ম দিছিল। তেওঁলোকে গাঁৱে গাঁৱে ভিন্ন নাট প্ৰদৰ্শন কৰি ফুৰিছিল। 1924 চনত এই অপেৰা পাৰ্টি ভাঙি তেওঁ গোটেই অসমত ভ্ৰাম্যমান নাটকৰ সূচনা কৰিবলৈ আৰম্ভ কৰিছিল সৰভোগ দক্ষিণ গণকবাৰী পাৰ্টি নামেৰে এটা নতুন নাট্যদলৰ। এই নাট্যদলৰ সময়ছোৱাতে ব্ৰজ শৰ্মাই বহুতো ভাল ভাল নাটক মঞ্চস্থ কৰিছিল। তাৰে কেইখনমান উল্লেখযোগ্য নাটক হৈছে ধাত্ৰীপান্না, বচপতি, শান্তি, কালাফাণ্ড আৰু ৰঞ্জিত সিং। ব্ৰজনাথ শৰ্মাই অসমীয়া চিনেমাৰ প্ৰথম তাৰকা অভিনেতা ফণী শৰ্মা আৰু চন্দ্ৰ চৌধুৰীক অভিনয়ৰ প্ৰশিক্ষণ দিছিল। 1930 চনত ব্ৰজ শৰ্মাই প্ৰতিষ্ঠা কৰিছিল কহিনুৰ অপেৰা পাৰ্টিৰ। ব্ৰজ শৰ্মাৰ পত্নীৰ নাম আছিল গুণৱতী দেৱী। 1936 চনত তেওঁ কহিনুৰ অপেৰা পাৰ্টি বন্ধ কৰি ভাৰতৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ছোৱাত সৰভোগ সামৰিক বিমানবন্দৰ আৰু সৰভোগ আৰক্ষী থানা আক্ৰমণ কৰাৰ বাবে তেওঁ 3 বছৰ কাৰাবাস খাটিবলগীয়া হৈছিল। ব্ৰজনাথ শৰ্মাই মহাত্মা গান্ধীৰ অহিংস আন্দোলনক বিশ্বাস কৰা নাছিল। তেওঁ এজন সশস্ত্ৰ সংগ্ৰামী আছিল। ব্ৰজনাথ শৰ্মাই বিপ্লৱী নামেৰে এখন আত্মজীৱনী লিখিছিল। ভাৰত স্বাধীন হোৱাৰ পিছত তেওঁ ছচিয়েলিষ্ট পাৰ্টিত যোগ দিছিল আৰু অসম বিধানসভাৰ নিৰ্বাচন খেলিছিল। 1960 চনৰ 12 ছেপ্টেম্বৰত এই মহান বিপ্লৱী আৰু সাংস্কৃতিক সত্তাৰ পৰলোকপ্ৰাপ্তি ঘটে। ভ্ৰাম্যমান থিয়েটাৰ হৈছে অসমীয়া নাট্য সংস্কৃতিৰ আয়ুস ৰেখা। আমি প্ৰতিজন অসমীয়াই এই সংস্কৃতিক জীয়াই ৰখাটো দায়িত্ব। তেতিয়াহে ব্ৰজনাথ শৰ্মাৰ কষ্টৰ উচিত সন্মান দিয়া হ'ব। শেষত মই মল্লিকাই আজিলৈ ইমানতে সামৰিছো আৰু ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক বহুত 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 ধন্যবাদ জনালো। যদি মোৰ ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে আহিবলগীয়া মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে সময়মতে পাই থাকে। ধন্যবাদ।